এক্সাৰচাইজ কৰাটো স্বাস্থ্যৰ পক্ষে বন্ধুসকল নমস্কাৰ। HDOৰ যিটো ৰানিং 100 days অফ ৰানিং সেইটো মোৰ কমপ্লিট হৈ গ'ল। কমপ্লিট হোৱাৰ পিছত আজি আন এটা টি চাৰ্ট আহিছে। সেইটো শেষৰটো টি চাৰ্ট আৰু প্ৰথম এটা দিলে আৰু এইটো শেষৰটো দিছে। টি চাৰ্ট দিছে নে কি দিছে নাজানো। তো আজি আমি এইটো আনবক্সিং কৰিম। চাৰ্টিফিকেটটো এতিয়াও অহা নাই। চাৰ্টিফিকেটটো আহিলে বাৰু মই দেখুৱাম। তো এতিয়া আমি এইটো আনবক্সিং কৰি দেখুৱাম কি দিছে HDOৰে 100 days ৰানিং কমপ্লিট হোৱাৰ পিছত। এইটো টি চাৰ্ট দিছে নে পেণ্ট দিছে নে হাফ পেণ্ট দিছে নাজানো। দেখিছে 100 days অফ ৰানিং। এইটো 100 days ৰানিং কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পিছত এইটো দিছে আচলতে। তো আপোনালোকক মই এটাই অনুৰোধ জনাওঁ, আপোনালোকেও নিজৰ শৰীৰ চৰ্চাৰ বাবে এই এপছটোত আপোনালোকে জইন হৈ ল'ব। জানুৱাৰীৰ পৰা আকৌ ষ্টাৰ্ট হ'ব। HDOৰ বিভিন্ন ইয়াতে কম্পিটিশ্যন চলি থাকে। এইটো এটা গেঞ্জি দিছে, হাফ স্লিপ। পিছত Think strong, be strong, finish strong. ৰামফালে লিখা আছে 100 days of running, 7th edition, Medini, 2021 finisher. ইয়াত মোৰ নামটো প্ৰিণ্ট কৰি দিছে তেওঁলোকে। তো এইটো এটা ভেষ্ট বুলি কয় বা গেঞ্জি, আমি অসমীয়াতে গেঞ্জি বুলি কওঁ। এইটো হাফ স্লিপ বুলিও কয় কিছুমানে। তো বন্ধুসকল, মই পুনৰবাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে জানুৱাৰী অহাৰ লগে লগে আপোনালোকে 100 days অফ ৰানিং এপছটোত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আৰু বিভিন্ন কম্পিটিশ্যন থাকে তাতে, সেই কম্পিটিশ্যনত আপোনালোকে অংশগ্ৰহণ কৰিব। অন্ততঃ নিজৰ শৰীৰটো ভালে ৰাখিব পাৰিব। আজিলৈ বন্ধুসকল, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।